গাহৰি মাংসৰ লগত লাই শাক আৰু এইবিধ ৰেচিপি মই ভাবোঁ পৰ্ক লাভাৰ্ছবিলাকৰ কাৰণে সকলোৰে চাগে ফেভৰেট হয় আৰু সেইকাৰণে আজি ঠাণ্ডা ছিজনত মই বনাম লাই শাকৰ লগত গাহৰি মাংস আৰু লগতে জলফাই দি ল'ম। এতিয়া বলক ৰেচিপিটোলৈ আগবাঢ়োঁ। হেল্ল' এভৰিৱান, নমস্কাৰ আৰু পুনৰবাৰ আপোনালোকক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি নতুন এটা ৰেচিপি লৈ আহিছোঁ, আশা কৰোঁ সকলোৱে ভাল পাব। থাম্বনেইলত দেখি গম পালে আপোনালোকে কি ভিডিঅ' আছে। আৰু এতিয়া চলি আছে ঠাণ্ডাৰ দিন, গতিকে ঠাণ্ডাৰ দিনত বহুতখিনি শাক পাচলি পোৱা যায় আৰু তাৰে ভিতৰত এটা হৈছে লাই শাক, মাষ্টাৰ্ড গ্ৰীণছ, যিখিনি মই ভাবোঁ সকলোৰে চাগে প্ৰিয় হয়, সকলোৱে ভাল পায়। এতিয়া মাংসখিনি বনাবলৈ আমাক লাগিব লাই শাক, গতিকে বলক বাৰীলৈ যাওঁ আৰু লাই শাকখিনি আনোঁ। ইমান গাল লগাই এফালে লাই শাকখিনি লৈ ল'লোঁ আৰু বহুত ৰ'দ দি আছে, ইয়াত বেছিতে থাকিব নোৱাৰে। এতিয়া বলক ভিতৰলৈ যাওঁ। এয়া লাই শাক ঘৰৰ চিঙা, এইফালে পিঁয়াজ 3টা ল'লোঁ, বিলাহী 2টা, এয়া জলফাই বহুত বেয়া হৈ গৈছিলে, কিন্তু মই বাছি যেনে তেনে অলপ কেঁচাকেইটা ল'লোঁ। এইকেইটা বাছি কিনে দিব লাগিব। আৰু এইফালে 2টা আলু লৈ লৈছোঁ। এতিয়া এইখিনি বনাবলৈ মই প্ৰথমতে গাহৰি মাংসখিনি বইল কৰি ল'ম আৰু বইল কৰিবলৈ অলপমান পানী আৰু অলপমান নিমখ দি কিনে ভালদৰে 5টা বা 6টা চিটি মাৰি দিম। বেছি যদি মাংসখিনি ভাল হয় তেতিয়াতো বেছি চিটি নিদিলেও হয়, যদি অলপমান বেয়া হৈছে তেতিয়া আপোনালোকে 6টা বা 7টা চিটি দিব পাৰে, তেতিয়া ধুনীয়াকৈ সিজি যায় মাংসখিনি। আৰু এইফালে মই বইল কৰি ল'লোঁ মাংস। যদি আপোনালোকে বইল কৰি বেয়া পায়, কিছুমানে টেষ্টটো বেয়া পায় বইল কৰি দিয়াৰ পিছত, কিছুমানে লগে লগে ভাজি দিয়ে মানে লাই শাকৰ লগত, আপোনালোকে তেনেকৈও বনাব পাৰে, কিন্তু মই আজি বেলেগ ষ্টাইলত বনাম, অলপো তেল নিদিওঁ। আৰু ইয়াতে কিন্তু এটা ৰিকুৱেষ্ট আছে, যদি আপোনালোকে আগলৈ মোৰ ভিডিঅ'টো চাই থাকিব তেতিয়াহ'লে প্লিজ তলতে থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি দিব, যাতে আগলৈ মই এনেদৰে ভিডিঅ' দি থাকিলে আপোনালোকে পাই থাকিব। আৰু এইফালে মই কেৰাহীত অলপো তেল দিয়া নাই, কেৰাহীখন অলপমান গৰম কৰিলোঁ। তাৰপিছত যিখিনি তেলি মাংস আছিলে, সেই তেলি মাংসখিনি মই প্ৰথমে ভাজি কিনে অলপমান নিমখ দিলোঁ, অলপমান হালধি দিলোঁ, তাৰপৰা গেছটো একেবাৰে ল' ষ্টিম কৰি কিনে মই ঢাকি থৈ দিছোঁ। এইফালে মই লৈ লৈছোঁ শুকান জলকীয়া। এই শুকান জলকীয়াখিনিয়ে মই পিচি কিনে ইউজ কৰিম। সাধাৰণতে যিটো ৰঙা জলকীয়া পেকেট থাকে সেইটো আমি অলপমান এভইড কৰিছোঁ, কাৰণ সেইটো আমাৰ স্বাস্থ্যৰ কাৰণে ভাল নহয়, সেইটো কাৰণে শুকান জলকীয়াটো এনেকৈ বনাম ভাবিছোঁ। আৰু এইফালে দেখিছে একদম পূৰা তেল ওলাই গ'ল, আপোনালোকে দেখিছিলে মই অলপো তেল দিয়া নাই। আৰু গাহৰি মাংসৰ তেলেৰে এনেকৈ খুব ধুনীয়াকৈ তেল ওলাই যায়, সেইটো কাৰণে ইয়াত তেল দিবলৈ একো দৰকাৰেই নপৰে। আৰু এইফালে যেতিয়া একেবাৰে তেল ওলাই যায় তেতিয়া ৰঙা মাংসখিনি লগত লৈ কিনে ভাজি দিছোঁ। আৰু এতিয়া মই আকৌ 5-10 মিনিটমানৰ কাৰণে একেবাৰে ল' ফ্লেমত ঢাকনিখন দি থৈ দিছোঁ। এইফালে ল'লোঁ ৰচুন, আদা আৰু বইল কৰা শুকান জলকীয়া, এই গোটেইখিনি মই পিচি ল'ম। কিন্তু পিচিব লওঁতে এনেকুৱা হ'ল, কাৰেণ্টটো গুচি গ'ল। আজি একদম কাৰেণ্টটো গোটেই আগবেলাটোৱে নাই বুলি ক'ব পাৰি, কিন্তু মই পিচিবলৈ গৈছিলোঁ, তাৰপিছত দেখিছোঁ কাৰেণ্ট নাই, সেইটো কাৰণে আকৌ খুন্দুনাটোত খুন্দি ল'লোঁ। আৰু এইফালে মই জলফাইখিনি ধুনীয়াকৈ কাটি ল'লোঁ। জলফাই দিলে বা কেঁচা আম দিলে বা খৰিচা দিলে, যিটো টেঙাৰ ভাৱটো আহে যে, সেইটো খাই বেছি ভাল লাগে। আৰু এনেদৰে মই পিঁয়াজখিনি, যিহেতু মাংসখিনি বহুত দেৰি ভাজিব লাগিব, সেইটো কাৰণে পিঁয়াজখিনি মই একেবাৰে শেষত দিছোঁ। এইফালে আদা ৰচুনৰ পেষ্ট, আলু, আৰু এতিয়া গোটেই মাংসখিনি মই ভালদৰে মিলাই ল'ম। আকৌ 5-10 মিনিটৰ কাৰণে মই একেবাৰে ল' ষ্টিমত ভালকৈ থৈ দিম। আৰু এইফালে দেখিছে আমাৰ মাংসখিনি গোটেইখিনি ধুনীয়াকৈ সিজিয়ে গৈছে। এতিয়া আহি গ'ল লাই শাক দিয়াৰ সময়। লাই শাক দিয়াৰ আগত মই এটা বিলাহী এনেই আছিলে, সেইটো কাৰণে অলপমান দি দিলোঁ। আৰু এইফালে লাই শাকখিনি দি দিছোঁ। এই লাই শাকখিনি আপোনালোকে যদি বিচাৰে খুব সৰুকৈ কাটি দিব পাৰে, কিন্তু মই এনেকৈ দি দিছোঁ। কেতিয়াবা এনেই দীঘলকৈ লাই শাকবিলাক খাই ভাল লাগে, নহ'লে একেবাৰে যে লাই শাকখিনি নাইকিয়া হৈ যায়, মানুহে গমেই নাপায় লাই শাক ক'ত গ'ল। সেইটো কাৰণে আজি লাই শাকখিনি মই অলপ দীঘলকৈ দি দিছোঁ। আৰু এইফালে ভাবিলোঁ অলপমান চাটনি বনাওঁ, সেইটো কাৰণে চাটনি বনাবলৈ এইফালে জলকীয়া, তাৰপিছত বিলাহী আৰু তাৰপিছত আদা ৰচুন এনেকৈ পুৰি কিনে চাটনি এটা বনালোঁ। আৰু ফাইনেলি আমাৰ আজি থালিখন ৰেডি। এয়া হৈছে গাহৰি মাংসৰ লগত লাই শাক। আই হোপ আপোনালোকে সকলোৱে মোৰ ব্লগটো চাই ভাল পালে। আৰু যদি এতিয়ালৈকে কোনোবাই ছাবস্ক্ৰাইব কৰি দিয়া নাই, ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, আৰু লগৰসকলক চবকে শ্বেয়াৰ কৰি দিব, যাতে মই আগলৈ আৰু এনেদৰে ভিডিঅ'জ দি থাকিব পাৰোঁ। আৰু য়েছ, আজিৰ ভিডিঅ'টো ইমানটোৱে অকণমানি আছিলে। আজিলৈ আহিছোঁ তেন্তে, আকৌ এটা নতুন ব্লগত নতুন এটা ৰেচিপি লৈ লগ পাম। টিল দেন বাই বাই এণ্ড ষ্টে ছেফ।